নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ষ্টাডি উইথ লিজা নামৰ এই চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ক্লাছ 7ৰ সামবাদিজ মাদাৰ কবিতাটো পঢ়িম। গতিকে আমি আমাৰ কবিতাটো আৰম্ভ কৰোঁ। সামবাদিজ মাদাৰ, কাৰোবাৰ মাতৃ। The woman was old and ragged and grey and went with the chill of the winter's day. The street was wet with a recent snow. শীতকালৰ ঠাণ্ডাত ফটা চিটা ধূসৰ বৰণীয়া পোচাকেৰে বৃদ্ধা মহিলা এগৰাকী কোজা হৈ পৰিছিল। অলপতে বৰফ পৰাৰ বাবে ৰাস্তাটো তিতি আছিল আৰু মহিলাগৰাকী যিহেতু তেওঁৰ বয়স হৈছিল সেয়েহে তেওঁৰ খোজবোৰ কি আছিল কৈছে ধীৰ আছিল। She stood at the crossing and waited long, alone uncared for amid the throng. আৰু তেওঁৰ ৰাস্তাটোৰ কাষতে বহু সময় থিয় হৈ ৰৈ আছিল আৰু জনসমাগমৰ মাজত তেওঁ অৱহেলিত আৰু অকলশৰীয়া আছিল। Of human beings who passed her by, nor heeded the glance of her anxious eye. আৰু মানুহবোৰে যিসকলে তেওঁৰ আশে পাশে পাৰ হৈ গৈছিল তেওঁলোকে কোনোৱেও তেওঁৰ উৎকণ্ঠিত চকুহাললৈ দৃষ্টিপাত কৰা নাছিল। অৰ্থাৎ যে তেওঁক পাৰ কৰাই নিব লাগে সেইবোৰ মানুহে লক্ষ্য কৰাই নাছিল। Down the street with laughter and shout, glad in the freedom of school let out. আৰু পথটোৰ নামনিতে হাঁহি চিঞৰ বাখৰ এক কোলাহলৰ সৃষ্টি হৈছিল। স্কুলৰ ছুটীত পোৱা স্বাধীনতাৰ বাবে সিহঁত আনন্দিত আছিল। অৰ্থাৎ সেই সময়ত কোন আহিছিল কৈছে স্কুলৰ ছুটীত স্কুলৰ ছাত্ৰ ছাত্ৰীসকল আহিছিল। Came the boys like a flock of sheep. আৰু সেই ছাত্ৰ ছাত্ৰীসকল এটা ভেড়াৰ জাকৰ দৰে আহিছিল। অৰ্থাৎ কবিয়ে স্কুলীয়া সেই ছাত্ৰ ছাত্ৰীসকলক কিহৰ লগত কম্পেয়াৰ কৰিছে ফ্লক অফ sheep মানে ভেড়াৰ জাকৰ লগত তুলনা কৰিছে। Hailing the snow piled white and deep. আৰু যেহেতু হিম বৃষ্টিত কি হৈ থাকে বৰফবোৰ দম হৈ থাকে দম মানে জমা হৈ থকা সেই বগা বৰফবোৰ তেওঁলোকে কি কৰি আহিছে গছকি আহিছে। Past the women so old and grey, hastened the children on their way. আৰু তেওঁলোকে কি কৰিছে সেই বৃদ্ধা মহিলাগৰাকীক অতিক্ৰম কৰিছিল। আৰু ল'ৰা ছোৱালীসকলৰ যিহেতু স্কুল ছুটি হৈছে সেইকাৰণে তেওঁলোকে নিজৰ গন্তব্যস্থানলৈ অৰ্থাৎ নিজৰ ঘৰলৈ বুলি তেওঁলোকে ৰাওনা হৈছে। Nor offered a helping hand to her, so meek, so timid, afraid to steer. আৰু সেই মহিলাগৰাকীয়ে ইমানেই ভয়াতুৰ আৰু শান্ত আছিল যে তেওঁ লৰচৰ কৰিবলৈ ভয় কৰিছিল। আৰু সেই স্কুলীয়া সেই জাকটো মানে ভেড়াৰ জাকৰ দৰে অহা সেই স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ দলৰ পৰা কোনেও তেওঁক সহায়ৰ হাত আগবঢ়োৱা নাছিল। Lest the carriage wheels or the horse's feet should crowd her down in the slippery street. তথাপিতো তেওঁক কি কৰা হৈছিল সেই বৃদ্ধা মহিলাগৰাকীক যিহেতু সেই পথটো পিছল আছিল সেই পথটোৰে এখন ঘোঁৰাৰ গাড়ীৰে তেওঁক জনসমাগমৰ পৰা নমাই নিয়া হৈছিল। At last came one of the merry trop, the gayest lady of all the group. আৰু অৱশেষত সেই হাঁহি ধেমালি কৰি থকা ল'ৰা ছোৱালীৰ দলটোৰ মাজৰ পৰা এজন ল'ৰা তেওঁৰ ওচৰলৈ আহিছিল। He paused beside her and whispered low, I will help you cross if you wish to go. আৰু তেতিয়া সেই ল'ৰাজনে কি কৰিছিল তেওঁৰ ওচৰত আহি ৰৈ গ'ল আৰু মহিলাগৰাকীৰ কাণে কাণে নিম্ন স্বৰত কৈছিল যে আপুনি যদি ৰাস্তাটো পাৰ হ'ব বিচাৰে ৰাস্তাটো পাৰ হ'বলৈ মই আপোনাক সহায় কৰিব পাৰোঁ। Her aged hand on his strong young arm, she placed and so without hurt or harm. He guided the trembling feet along, proud that his own were firm and strong. আৰু তেতিয়া সেই মহিলাগৰাকীয়ে কি কৰিছিল তেওঁৰ কোনো কষ্ট আৰু আঘাত নোপোৱাকৈ তেওঁৰ বয়সস্থ হাতখনেৰে ল'ৰাজনৰ শক্তিশালী বাহুত ধৰিছিল। He guided the trembling feet along. আৰু মহিলাগৰাকীৰ কঁপি থকা ভৰিক সেই ল'ৰাটোৱে নিয়ন্ত্ৰণ কৰিবলৈ শিকালে। Proud that his own were firm and strong. আৰু তেতিয়া ল'ৰাজনে গৰ্বিত হ'ল যে তেওঁৰ নিজৰ ভৰি হাত কঠিন আৰু শক্তিশালী। Then back again to his friends he went, his young heart happy and well content. আৰু তেতিয়া সি নিজৰ বন্ধুসকলৰ ওচৰলৈ গুচি গ'ল আৰু ল'ৰাজনৰ সেই কম বয়সীয়া অন্তৰখন সুখ আৰু সন্তুষ্টিৰে পৰিপূৰ্ণ হ'ল। She is somebody's mother, boys, you know, for all she is aged and poor and slow. আৰু তেতিয়া সেই ল'ৰাজনে কৈছে যে তোমালোকে জানানে যে তেওঁ কাৰোবাৰ মাতৃ হয় আৰু আমাৰ সকলোৰে কাৰণে তেওঁ এতিয়া বয়সীয়া দৰিদ্ৰ আৰু মন্থৰ। And I hope some fellow will lend a hand
to help my mother, you understand? If ever she is poor and old and grey, when our own dear boy is far away. আৰু তেতিয়া ল'ৰাজনে কৈছে যে যেতিয়া মোৰ মা সেই মাতৃগৰাকীৰ দৰে দুখীয়া দৰিদ্ৰ বা বয়সীয়া এইদৰে যেতিয়া হৈ পৰিব অৰ্থাৎ তেওঁৰ যেতিয়া সন্তানটো মাকৰ ওচৰত নাথাকিব অৰ্থাৎ মই যেতিয়া মোৰ মাৰ ওচৰত নাথাকিম তেতিয়া যাতে মই আশা কৰোঁ যে মোৰ দৰে আন লোকেও মোৰ মাক এনেদৰে সহায়ৰ হাত আগবঢ়ায় Somebody's mother bowed her head in her home that night, and the prayer she said was, God be kind to the noble boy, who is somebody's son and pride and joy. যিজন ল'ৰাই বৃদ্ধা মহিলাগৰাকীক সহায় কৰিছিল সেই বৃদ্ধা মহিলাগৰাকীয়ে নিজৰ ঘৰত সেই নিশা ভগৱানৰ ওচৰত মূৰ দুৱাইছিল আৰু প্ৰাৰ্থনা কৰি কৈছিল যে হে ভগৱান সেই নম্ৰ ল'ৰাজনক যিজন ল'ৰাই মোক সহায় কৰিছিল সেই ল'ৰাজনক তুমি সদায় সেই ল'ৰাজনৰ প্ৰতি তুমি সদায় কি হ'বা দয়ালু হ'বা যিজন ল'ৰা কাৰোবাৰ পুত্ৰ কাৰোবাৰ গৌৰৱ আৰু নিজ পিতৃ মাতৃৰ আনন্দৰ কাৰণ বা নিজ পিতৃ মাতৃয়ে যিজন ল'ৰাক লৈ আনন্দিত সেইজন ল'ৰাক সদায় তুমি সহায় কৰিবা সদায় তেওঁৰ প্ৰতি দয়ালু হ'বা কবিতাটোৰ সাৰাংশ ইমানে তোমালোকে নিশ্চয় কবিতাটো বুজি পাইছা ইয়াৰ প্ৰশ্নসমূহ মই অন্য এটা ভিডিঅ'ত দিম তোমালোকে সেই ভিডিঅ'টো চাবলৈ নাপাহৰিবা আৰু যদি ভিডিঅ'টো ভাল পালা তেন্তে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আজি ইমানতে সামৰিছোঁ নমস্কাৰ